আহক মা, লাহেকৈ সোমাই আহক। ব'লা। এইটোৱে ঘৰ। আইঐ শুনটো ইমান ডাঙৰ ঘৰ নে? ব'ল আহ। ঐ ৰাখি লেঙুৰী খুৰীজনী আহিলে কিন্তু ডাইৰেক্ট মোৰ পৰা পইচা নিবলৈ আহিছে এতিয়া পইচা পাতিও নাই দিবৰ কাৰণে গতিকে তুমি কেনেকৈ কি মেনেজ কৰা মই নাজানো মোৰ মুঠতে অকণমান চাইডত তুমি কি পাৰা মেনেজ কৰা। শুনাচোন বোৱাৰী হেমন আছেনে? হোৱা আপোনালোক ইয়াত যে আমি দুটাই হেমনক লগ কৰিবলৈ আহিছোঁ। তেখেত নাই নহয়। মই কালি দাদাক ফোন মাৰিছিলোঁ, দাদাইচোন কৈছিলে ঘৰতে আছোঁ বুলি। এতিয়া আকৌ ক'লৈ গ'ল? তেওঁ আজি ইম্পৰ্টেণ্ট মিটিং আছিলে তালৈ গ'ল। মিটিং? ক'ত মিটিঙলৈ গৈছে? তালৈ ফোন এটা কৰা এতিয়াই। নাই এতিয়া ফোন কৰিব নোৱাৰোঁ, তেওঁ বিজি আছে। আপুনি এটা কাম কৰক, দাদালৈ ফোন এটা মাৰক, ফুৰি আহিছে বুলি কওক, তেখেতে নিশ্চয় ৰিচিভ কৰিব। মই পাহৰিছিলোঁ নহয়, তেওঁৰ নাম্বাৰটো আজি ইনকামিং নাই। তেতিয়াহ'লে বোৱাৰী এইখিনি লোৱা, হেমনক দি দিবা। ইমানখিনি টকা ক'ৰ পৰা আনিছে? এইখিনি পইচা মই ঘৰৰ মাটি বিক্ৰী কৰি আনিছোঁ। কি কৈছে মই বুজি পোৱা নাই। মই কৈছোঁ শুনক, কালি মায়ে দাদালৈ ফোন মাৰিছিলে পইচা 2000 বিচাৰি, আৰু দাদাই ক'লে অফিচত বোলে একেবাৰে লোকচান হৈ আছে। সেই কথাটো মায়ে যেতিয়া শুনিলে মা বহুত চিন্তা হ'ল, আৰু সেইকাৰণে মায়ে মাটি এডৰা বিকি এই পইচাখিনি দাদাৰ কাৰণে আনিছে। নহ'লে আমি গৈ থাকোঁ বোৱাৰী, বাছ গুচি যাবগৈ। ব'ল হন্তু। তুমিচোন কৈছিলা খুৰীয়ে তোমাক পইচাটো হেৰি নিবলৈ আহিব বুলি, তোমাক দিহে গৈছে আকৌ পইচা লোৱা। খুৰী ৰ'বকচোন দাদা তই ইয়াত? তইচোন ক'বা অফিচৰ মিটিঙলৈ গৈছিলি, তই ইয়াত যে? এই খুৰী সেইবোৰ বাদ মই ক'তো মিটিং চিটিঙত যোৱা নাই, মই জানি শুনি এইখিনি চব নাটক কৰি আছিলোঁ, মানে উপায় নাই মোৰ ভাগৰ, একদম মোক ক্ষমা কৰি দিব খুৰী। তইনো ইমানখিনি নাটক কৰিবলগীয়া কি হ'ল? চা ভাইটি, মই যেতিয়া গাঁৱৰ পৰা গুৱাহাটীলৈ আহিলোঁ, ইয়াত আহি ইটো সিটো কাম চাম কৰি মেলি কিবা এটা উপাৰ্জন কৰি পিনি নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈছোঁ, তেতিয়া তহঁতি আকৌ সেইখিনি কথা গম পাই মোক পইচা পাতি বিচাৰ খোচা কৰি আমনি কৰি থাকিবি বুলিয়ে মই এইখিনি গোটেই ষড়যন্ত্ৰখিনি নাটকখিনি কৰি থাকিব লগা হৈছিলে। মই যে তোক পইচা বিচাৰিছিলোঁ, লোভ কৰি পইচা বিচৰা নাছিলোঁ। তোক মই নিজৰ ঘৰৰ সদস্য বুলি ভাবোঁ, সেইকাৰণেহে তোক বিপদৰ সময়ত বিচাৰিছিলোঁ। দাদা তই গম পাওঁনে, তোৰ ফোনত যেতিয়া মায়ে কথাবোৰ শুনিছিলে অফিচত তোৰ বহুত লোকচান হৈছে, মায়ে কিমান চিন্তা কৰি নিজৰ ঘৰৰ মাটি বিকি তোলৈ পইচা কেইটামান আনিছিলে, আৰু তই এনেকৈ ভাবি ল'লি মাক। ৰ'ব খুৰী আৰু ভাইটি, তোমালোক বেলেগ ক'তো যাব নালাগে, তোমালোকে আমাৰ ঘৰতে থাকিবা ব'লাচোন এতিয়া। নহয় হেমন, আমি ইমান ডাঙৰ চহৰত থাকিব নোৱাৰোঁ, আমাৰ কাৰণে গাঁওখনেই যথেষ্ট। ব'ল বেটা।